মানুহ দুটাক মাৰি কিনে আপোনালোকৰ অফিচত সন্মুখত আহিছিল, য'ত ৰিপৰ্টাৰসকলে বহে তাত আহিছিল। তাত পুলিচ বিষয়াসকলে আহি দুজন মানুহক বিচাৰিছিল যে মানুহ দুটাক আপোনালোকে যদি আক্ৰমণ কৰিছে কিবা এটা কাৰণত আমি থানাত লৈ যাম, কিন্তু সেই মানুহখিনিক থানাত লৈ দিব পুলিচে কৈ আছে লৈ যাম বুলি, সিহঁতে বাধা দি আছিল বাৰে বাৰে। তাৰপিছত যিয়ে নহওক আমি অলপ কথাত সিহঁতক সুধিলোঁ আপোনালোকে কিহৰ কাৰণে মাৰিছে। সিহঁতে ডাইৰেক্টলি কৈছিল সিহঁতে গৰু চুৰ কৰিছে, কিন্তু বস্তুটো আমি জানিব পাৰিছোঁ তেখেতৰ ডাঙৰ দাদাৰ ঘৰত গৰুটো দিবলৈ গৈ আছিল, ৰাস্তাত মাৰিছে। কিন্তু মই আপোনালোকৰ জৰিয়তে স্পষ্টভাৱে এটা কথা ক'ব বিচাৰিছোঁ, সত্যৰঞ্জন আৰু শিলাদিত্য এই দুটাৰ বংশধৰ আজিৰ তাৰিখত আমাৰ সংখ্যালঘু মানুহৰ ওপৰত যিদৰে অত্যাচাৰ কৰি আছে, আমি কেতিয়াও সংখ্যালঘুৰে সহ্য নকৰোঁ। ইয়াৰ প্ৰত্যুত্তৰ আমি দিবলৈ সাজু হৈছোঁ। আজিৰ তাৰিখত স্পষ্টভাৱে কৈছোঁ, আপোনালোকে য'ত আছে তাতে থাকক, আমাৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা নকৰিব, নহ'লে প্ৰত্যুত্তৰ আমি দিবলৈ সাজি আছোঁ। আজি আপোনালোকৰ জৰিয়তে ক'ব খুজিছোঁ, আজি সত্যৰঞ্জন শিলাদিত্য আৰু BTAD অৰূপ কুমাৰ দে ইয়াৰ যি গুণ্ডা বাহিনীয়ে আমাৰ মুছলমান মানুহৰ ওপৰত যিদৰে আক্ৰমণ কৰি আছে, আমি সহ্য নকৰোঁ। আৰু কোকৰাঝাৰ পুলিচ বিষয়াসকলক কৈ আছোঁ, আপোনালোকে যদি অতি সোনকালে সিহঁতক দমন নকৰে আমি আইন হাতত ল'বলৈ বাধ্য হ'ম। আজি সামাজিক মাধ্যমত আমি জানিব পাৰিলোঁ যে যোৱাকালি কোকৰাঝাৰ জিলাৰ মাগুৰমাৰীত দুজন ব্যক্তি, এজন আমাৰ ইছলাম ধৰ্মৰ মানুহ আৰু এজন বড়ো সম্প্ৰদায়ৰ মানুহ, দুজনে দুটা গাই গৰু লৈ আহি আছিলে। আৰু গাই গৰু লৈ আহি থকা অৱস্থাত মাগুৰমাৰীত তেখেতসকলক ৰজত মণ্ডল নামৰ এজন গুণ্ডাৰ নেতৃত্বত 8-10জনীয়া এটা গ্ৰুপে এই দুজন ব্যক্তিৰ ওপৰত অতৰ্কিতভাৱে আক্ৰমণৰ ঘটনা সংঘটিত কৰে। আৰু এই আক্ৰমণত ইতিমধ্যে 2জন ব্যক্তি তেখেতসকলে আঘাতপ্ৰাপ্ত হ'ব লগা হয়। এনেকৈ মাৰপিট কৰিছে, যিটো অৱস্থা আপোনালোকে সামাজিক মাধ্যমসমূহত নিশ্চয় দেখিছে। এনেকৈ মাৰপিট কৰা এনেকুৱা ঘটনা, মব লিঞ্চিঙৰ দৰে ঘটনা আমাৰ BTADত কেতিয়াও আমি দেখা নাছিলোঁ। আৰু যোৱাকালি যি ঘটনা হ'ল, উক্ত ঘটনাক আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা Abmsu কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু এই যিসকল ব্যক্তিৰ দ্বাৰা এনেকুৱা ঘটনা সংঘটিত হ'ল, তেখেতসকলক অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিবলৈ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক আৰু কোকৰাঝাৰ জিলাৰ প্ৰশাসনক দাবী জনাইছোঁ। আৰু যদি তেখেতসকলক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা নহয়, আমি কোকৰাঝাৰৰ SPৰ কাৰ্যালয় ঘেৰাও দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। লগতে আপোনালোকক জনাব বিচাৰিছোঁ, যিসকল ব্যক্তিৰ নেতৃত্বত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল, সেইসকল আমি দেখিছোঁ যে এই ব্যক্তিসকল আৰু বিভিন্ন মাধ্যমে আমাক জনাইছে এই ব্যক্তিসকল BTCৰ অৰূপ কুমাৰ দেৰ হৈয়ে বায়ে থকা ব্যক্তি। আৰু তেখেতসকলে এই ঘটনাই নহয়, আপোনালোকে সকলোৱে জানে, যোৱা কিছুদিন আগতে আমাৰ চালাকাটিৰ এজন শিক্ষকক 2জন ব্যক্তিক এনেদৰে মাৰপিট আপোনালোকে চাৰ্কিট হাউচৰ ওচৰতে কৰিছিল। আৰু তেনেকুৱা ঘটনা তেখেতসকলে কৰি আছে। আৰু এইসকল ব্যক্তি আমি ভাবিবলৈ বাধ্য হৈছোঁ যে BTADত অস্থিৰ এটা পৰিৱেশৰ সৃষ্টি কৰাত তেখেতসকলে কৰিছে, মনস্থ কৰিছে। আৰু যাৰ কাৰণে আমি কোকৰাঝাৰ জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, এনে কু অভিসন্ধিৰ ব্যক্তিসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু তেখেতসকলে আৰু এটা কথা কৈছোঁ যে গৰু লৈ অহাটো যদি অপৰাধ, আমি জানো অপৰাধ, আৰু যিসকল গৰুৰ ব্যৱসায়ী কৰে তেখেতসকলক আইনৰ দ্বাৰা শাস্তি হওক, আমি এয়াও কামনা কৰোঁ। কিন্তু যোৱাকালি আইন হাতত তুলি লৈ এই ব্যক্তিসকলক আক্ৰমণৰ অধিকাৰ তেখেতসকলক কোনে দিলে? আইনৰ ওপৰত তেখেতসকলৰ আস্থা নাই নেকি? কোকৰাঝাৰ জিলাৰ আইনৰ ওপৰত তেখেতসকলৰ আস্থা নাই নেকি? গতিকে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে কোকৰাঝাৰ জিলা SP মহোদয়ৰ লগতে কোকৰাঝাৰ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছোঁ, এই ব্যক্তিসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগিব, নহ'লে কাইলৈৰ পৰা আমাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিখিনি বস্তু গম পালোঁ, যোৱাকালি এজন ইছলাম ধৰ্মীয় মানুহ আৰু এজন বড়ো মানুহে মাগুৰমাৰী বজাৰ দি নিজা গৰু লৈ আহি আছে। তাৰ ৰজব মণ্ডল নামৰ এজন ব্যক্তিৰ নেতৃত্বত যেনেকৈ এই মানুহখিনিক আক্ৰমণ কৰি হাত ভৰি বান্ধি যেনেকৈ মাৰা হ'ল, ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভিডিঅ'খিনি ভাইৰেল হৈছে। এই ঘটনাত আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থাই গৰিহণা দিছোঁ আৰু প্ৰশাসনক অতি সোনকালে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু এটা বস্তু আমি অনুমান কৰিছোঁ, পৰহি দিনা এইখন কোকৰাঝাৰত আমি গম পোৱা মতে শিলাদিত্য আহি গ'ল। আৰু শিলাদিত্য অহাৰ পিছতে এই BTAD অঞ্চলত শিলাদিত্য যেনেকৈ মন্তব্য প্ৰদান কৰি গ'ল যে ঘৰে ঘৰে BTADৰ বড়োলেণ্ডৰ যিখিনি যুৱক আছে, বড়োলেণ্ডৰ যিখিনি মানুহ আছে, ঘৰে ঘৰে অস্ত্ৰ প্ৰশিক্ষণ লোৱাৰ যিটো উচতনিক মন্তব্য শিলাদিত্য দি গ'ল, তাৰ পিছদিনা এই ঘটনাটো আমি দেখিবলৈ পালোঁ। কাৰণ অনাগত দিনত যোৱা দিনবোৰত বিশেষকৈ কোকৰাঝাৰ জিলাখনত বা BTAD অঞ্চলত যিটো শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে, সকলো জাতি জনগোষ্ঠীৰ মাজত যিটো মিলাপ্ৰীতি চলি আছিল, আৰু শিলাদিত্যৰ উচতনিক মন্তব্যৰ কাৰণে এনেকুৱা পৰিৱেশ BTAD অঞ্চলত আৰম্ভ হ'ল নেকি বুলি আমি অনুভৱ কৰিছোঁ।
আৰু ইয়াৰ কাৰণে প্ৰশাসনক অতি সোনকালে ব্যৱস্থা লোৱাৰ কাৰণে দাবী জনাইছোঁ। কাৰণ এই যুৱকসকলে BDADত নহয় কোকৰাঝাৰ জিলাখনত অশান্তি পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এটা মানে খুব প্ৰচেষ্টা চলাই আছে আমি দেখিবলৈ পাইছোঁ। তেখেতসকলে কেতিয়াবা ট্ৰেক্টৰৰ ড্ৰাইভাৰক আক্ৰমণ কৰে, কেতিয়াবা মানুহ ৰাস্তা বাটেৰে গ'লে আক্ৰমণ কৰে, কেতিয়াবা মানুহ ইহঁতৰ কাৰণে গৰু লৈ যাব নোৱাৰে। কোকৰাঝাৰ জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ আৰক্ষী অধীক্ষকক আমি কোকৰাঝাৰ জিলাখনত বিশেষকৈ এক্টিভ হোৱা দেখিবলৈ পাওঁ আৰু ইয়াৰ ক্ষেত্ৰতো অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ কাৰণে দাবী জনাইছোঁ। আৰু শিলাদিত্যৰ যিটো উচতনি মন্তব্য ইয়াৰ ওপৰতো জিলা আৰক্ষী অধীক্ষকক পৰ্যবেক্ষণ কৰাৰ কাৰণে আমি ABMC দাবী উত্থাপন কৰিছোঁ। অন্যথায় ইয়াৰ বিৰুদ্ধে কোকৰাঝাৰতো নহয়, গোটেই BDADত নহয়, গোটেই অসম জিলাত তীব্ৰ আন্দোলন আমি ABMC গঢ়ি তুলিম। खुलुमबाय। फैगौ 5 आगष्टनिफ्राय डुरान्ड काप फुटबल मेच क'क्राझाराव जागोन आरो बेनिनो जागायजेननाय जि गेलेनाय बेखौ बेखेवनो थाखाय भारतनि डिफेन्स मिनिस्टार राजनाथ सिंह बिथाङा बाहागो लागोन। भारतनि चिफ अफ द डिफेन्स बिथाङाबो फैगोन। आसामनि जोंनि बयनिबो मानिजानाय चिफ मिनिस्टार डक्टर हिमन्त बिश्व शर्मा बिथाङाबो बाहागो लाफैगोन आरो बिथांजों लोगोसे गोबां डिग्निटारिसफोर फैगोन आरो गासै 9 गुबुन गुबुन टीमा बेवहाय बाहागो लागोन। आङो बयखौबो बरायदों आरो बे डुरान्ड काप जि क'क्राझाराव जागोन बियो क'क्राझारल' नङा, पुरा बड'लेण्ड ओनसोलखौनो दिनै गोजोन मोनसे थासारि फैबाय आरो बेवहाय गिदिर गिदिर हाबाफारिफोरखौ लानो हानायनि मोनसे मेसेज सारा मुलुगाव बियो थांगोन आरो बेजों लोगोसे जोङो जायखौ हास्थायदोंमोन जे बड'लेण्ड ओनसोलखौ मुलुगनि मानसिफ्रा मिथिनांगौ, जोंनि ओनसोलाबो जौगानांगौ, दा बे बिथिङाव जोङो आगानसे आवगायलांनो हाबावगोन होननानै आं मिजिंथिदों। जोंनि ओनसोलनि गेलेगिरिफ्रा, लाइमोनफ्रा फुटबलजों लोगोसे गुबुन गुबुन गेलेमुआव बाहागो लागिरिफ्रा बे डुरान्ड काप फुटबल मेचनि गेजेरजोंनो आरोबाव थुलुंगाखांनाय मोनगोन आरो हादोरारि थाखोआव नेशनेल लेभेलाव आरो इन्टारनेशनेल लेभेलाव गेलेनो थाखाय बिथांमोना खाबु मोनगोन। जोंनि जि गेलारि आरो स्टेडियाम बियो गासैबो साइडनिफ्राय मोजाङै रेडि जाबाय। दा नंखायनो रायजो राजाफोरखौ बाहागो लानो थाखाय आङो बयखौबो खावलायनाय जाबाय। गोजोन्थों। चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों SD क्लिनिकआ। आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो SD क्लिनिकआ। चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय SD क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर। बे SD क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समिक देबा। नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन। डक्टर, लेबरेटरि, मुलि, ECG सिबिथायनि खाबुफोरखौ बे SD क्लिनिकआव मोनजोबगोन। जुदि SD क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687236 आव थोंजों मुं थिसननो हागोन।